গাবতলা লাইভৰ যোগেদি আপোনালোকক দেখাৰ কাৰণে চেষ্টা কৰিম এই যে মাথাউৰিৰ পৰা যিখন দলং এই দলঙৰ পৰা কেনেকুৱা ছাত্ৰ ছাত্ৰী কেনেকুৱা আপ ডাউন কৰি থাকে এই জৰাজীৰ্ণ দলং মই সবিশেষ দেখাৰ কাৰণে চেষ্টা কৰিম যে এইখন অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰীসকলে দিনে ৰাতি তেওঁলোকে আপ ডাউন কৰি থাকে এই অঞ্চলৰ মানুহ যে কেনেকুৱা অৱস্থাত বাইক চলাই যায় আৰু তেওঁলোকৰ এই জৰাজীৰ্ণ জমৰ যতনা পাই আছে সবিশেষ দেখাৰ কাৰণে মই চেষ্টা কৰিম বকো সমষ্টিৰ অন্তৰ্গত 2 নম্বৰ দক্ষিণ ৰাঙাপানীৰ যিখন ৰাস্তা যে ৰাঙাপানী বজাৰৰ পৰা সংযোগ যিটো ৰাঙাপানী বজাৰৰ পৰা যিটো আপোনাৰ মাথাউৰি উঠা যিটো দলং এই দলঙৰ পৰিস্থিতি মই দেখুৱাৰ কাৰণে মই চেষ্টা কৰিম আৰু তথা যে ছাত্ৰ ছাত্ৰীসকলে স্কুলত যোৱাৰ যে মুহূৰ্তত মই ফুটেজ উঠাই আছোঁ মই পোনপটীয়া দেখাৰ কাৰণে চেষ্টা কৰিম আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিম যে তেওঁলোকে এইখন ৰাস্তাৰ এইখন দলঙৰ পৰা যে ৰাঙাপানী বজাৰৰ যে 3খন যে জাতীয় বিদ্যালয় আছে এই জাতীয় বিদ্যালয়ত অহা যোৱা ছাত্ৰ ছাত্ৰীসকলৰ লগত মই কথা পাতিম আৰু তেওঁলোকৰ কি পৰিস্থিতি এনেকুৱা জৰাজীৰ্ণ যে দলং এই দলঙৰ পৰিস্থিতি আৰু তেওঁলোকৰ আৰু এই ৰাঙাপানী জাতীয় বিদ্যালয়ৰ টিচাৰ লগত আছে ছাত্ৰ ছাত্ৰীসকলৰ লগত আছে যে তেওঁলোকৰ লগত মই কথা পাতিম তেওঁলোকে এই ৰাস্তাখনৰ আৰু দলঙৰ যে যেনেকুৱা পৰিস্থিতি এই পৰিস্থিতিৰ বিষয়ে আপোনালোকে কি কয় চাওক এই দলঙৰ অৱস্থাটো অতিকৈ দুৰ্বল ইয়াৰ পৰা বহুত ছাত্ৰ ছাত্ৰী ইতিমধ্যে আমাৰ তলত খালত পৰি গৈছিলে গতিকে আমি ইয়াৰ আগতেও বহুত আমি দাবী জনাইছোঁ চৰকাৰৰ ওচৰত বহুত নিউজৰ জৰিয়তে কিন্তু আজিলৈ আমাৰ এই দলংখন বা এই ৰাস্তাখন পকীকৰণ হোৱা নাই অত্যন্ত দুখৰ বিষয় যে আমাৰ বৰ্তমান যিখন চৰকাৰ চলি আছে অসমত এই চৰকাৰে ৰাস্তা ঘাটৰ প্ৰতি মানে অতিশয় বিভিন্ন ধৰণৰ কাম কৰি আছে কিন্তু আমাৰ এই অঞ্চলৰ আমাৰ এই বকো সমষ্টিৰ অন্তৰ্গত 46 নম্বৰ ৰঙাপানী 2 নম্বৰ দক্ষিণ ৰঙাপানীত অৱস্থিত এখন দলং কিন্তু আজিলৈকে অত্যন্ত বসতিপূৰ্ণ অঞ্চল এটা আৰু বহুত মানুহ এই ৰাস্তাৰে এই দলংখনেৰে অহা যোৱা কৰাৰ উপৰিও আমাৰ ইফালে ইছমাইল হুছেইন হাইস্কুল আছে আদৰ্শ শিশু নিকেতন আছে আৰু বহুত কেইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে এই ছাত্ৰ ছাত্ৰীসকলৰ যাতায়াত কৰাৰ কাৰণে বহুত অসুবিধা আপুনি যে বকো সমষ্টিৰ অন্তৰ্গত যিটো আমাৰ বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানী ইয়াৰ বিষয়ে যে আমাৰ যে এই জৰাজীৰ্ণ যিটো ৰাস্তাৰ যে যাতায়াতৰ যিটো সংযোগ যিখন মাথাউৰিৰ পৰা যে ৰাঙাপানী বজাৰৰ পৰা যিখন দলঙৰ এই বিষয়ে যে আমাৰ MLA কি কয় MLA বাইদেউক ইতিমধ্যে বহুতবাৰ দাবী জনোৱা হৈছে আমাৰ স্থানীয় ৰাইজে জনাইছে নিউজৰ জৰিয়তে জনোৱা হৈছে কিন্তু আজিলৈ আমাৰ স্থানীয় বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানীয়ে আমাৰ এই ৰাস্তা নাইবা আমাৰ এই দলংখনৰ প্ৰতি মানে কোনো কাণ সাৰ নাই কোনো কাম মানে নকৰে ইয়াত কোনো গুৰুত্ব নিদিয়ে গতিকে আজি এই গাবতলা নিউজৰ জৰিয়তে মই বিশেষকৈ এই দলং আৰু ৰাস্তাখন পকীকৰণ কৰাৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ ইয়া হৈছে যে ৰাঙাপানী বা যে সংযোগ যিখন ৰাস্তা এই ৰাস্তাৰ পৰা যে ছাত্ৰ ছাত্ৰীসকলে যে এইখন অঞ্চলৰ পৰা যে কিমান ছাত্ৰ ছাত্ৰী ষ্টুডেণ্ট মই যাই আছে মই সবিশেষ দেখুৱাই আছোঁ আৰু তথা এই ছাত্ৰ ছাত্ৰীসকলে যে এই কেনেকুৱা দলং মই দলঙৰ পৰিস্থিতি মই দেখুৱাই আছোঁ যে এই কণমণি ল'ৰাসকলে যে এইখন ৰাস্তাৰ এইখন দলঙৰ সহায়ত যাই আছে আৰু আমাৰ স্থানীয় বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানীক অনুৰোধ কৰিছে যে এইখন দলং যে মাথাউৰিৰ পৰা যে সংযোগ যিখন যে ৰাঙাপানী বজাৰৰ পৰা অহা যোৱা যিখন দলং এই দলঙৰ বিষয়ে যে অৱগত কৰাইছে যাতে আমাৰ বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানী যে এইখন দলঙৰ যে অতি সোনকালে যে ইয়াত দিয়াৰ ব্যৱস্থা যেনি কৰে যে আমাৰ স্থানীয় ৰাইজে অৱগত কৰালে যে গাবতলা লাইভৰ যোগেদি স্থানীয় ৰাইজে প্ৰতিবাদ কৰি আছে যে জৰাজীৰ্ণ ৰাস্তাৰ কাৰণে প্ৰতিবাদ কৰি আছে তেওঁলোকৰ যে এই দলঙৰ কাৰণে প্ৰতিবাদ কৰা মানুহৰ লগত মই কথা পাতিম যে তেওঁলোকে কেনেকুৱা প্ৰতিবাদ কৰি আছে যে আপোনালোকে যে এই প্ৰতিবাদত আপোনালোকে কি কয় যে বকো যে ইয়া হৈছে যে দলঙৰ কাৰণে যে আমাৰ বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানীক যে তেওঁলোকে বাৰম্বাৰ অনুৰোধ কৰিছে তেওঁলোকে প্ৰতিবাদৰ কাৰণে মই সবিশেষ দেখুৱাবলৈ চেষ্টা কৰিম যে এইপিনে ছাত্ৰ ছাত্ৰীসকলে আহি আছে মই ফুল ফুটেজ মই স্ক্ৰীণত দেখাৰ কাৰণে মই চেষ্টা কৰিম যে কেনেকুৱা পৰিস্থিতিত যে জৰাজীৰ্ণ ৰাস্তাৰ পৰা যে দলংখনত উঠি আহি আছে যে এই পৰিস্থিতি মই সবিশেষ দেখুৱাৰ কাৰণে চেষ্টা কৰিম এইখন ৰাস্তাত মই নিউজ কৰি আছোঁ মই ফুল ফুটেজত মই লাইভত চলাই আছোঁ তথাপিও এটা ছাত্ৰ যে এইখন যে মাথাউৰিৰ পৰা উঠি অহা যে তেওঁ এই মাথাউৰি দলঙৰ সন্মুখত পৰি গৈছিল তাৰ মুখৰ মই শুনিম যে তুমি ক'ত যাই আছা ৰাঙানী স্কুলত
ৰাঙামানি স্কুলত যাই আছা তুমি, ইয়াতে যে বাগৰি বাইকখন পৰি গ'লা, তোমাৰ কেনেকুৱা লাগিল এতিয়া? এই বহুত খারাপ লেগেছে। খারাপ লাগিছে, বেয়া লাগি আছে। তুমি যে এই ৰাস্তাৰ পৰা তুমি আৰু বিগত তুমি এনেকুৱা হৈছিলে নেকি, এক্সিডেণ্ট এনেকুৱা হৈছিলে নেকি? আগতে এনেকুৱা হৈছিলোঁ। যে তুমি চাই চিন্তি যোৱা, যে তুমি